বহুতো বন্ধু বান্ধৱীসকলে ভাবি আছে যে DME 2008টা পদৰ এডমিট কাৰ্ড কেতিয়া মুকলি হ'ব। তো বন্ধু বান্ধৱীসকল আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'খন চাই থাকিব আৰু আজি এই ভিডিঅ'টোৰ পৰা সকলো কথা জানিব পাৰিব। তাৰ আগতে বন্ধু বান্ধৱীসকল আপোনালোকে যদি এইখন চেনেলত নতুনকৈ হৈ থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, কাৰণ যেতিয়া নটিফিকেশ্যনটো আহে তেতিয়াই আমি ভিডিঅ' বনাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো বহুতো ইউটিউব চেনেলত চাই আছে DME 2008টা পদৰ এডমিট কাৰ্ড 25 তাৰিখে বা মে' মাহৰ শেষৰ ফালে ডাউনলোড কৰিব পাৰি। সেইবিলাক ভিডিঅ' চাই আপোনালোকৰ সময় এনেই নষ্ট হৈ আছে। গতিকে যেতিয়ালৈকে অফিচিয়েলি ন'টিচ নাহে তেতিয়ালৈকে আমি ক'ব নোৱাৰিম যে ইমান তাৰিখে এডমিট কাৰ্ড ডাউনলোড হ'ব বা মে' মাহৰ ইমান তাৰিখে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল DME 2008টা পদৰ যেতিয়াই অফিচিয়েলি ন'টিচ আহিব তেতিয়াই আমি জনাবলৈ চেষ্টা কৰিম আপোনালোকক। তাৰ আগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষতে থকা বেল আইকনটো বজাই ৰাখিব, কাৰণ আমি যেতিয়াই অফিচিয়েলি ন'টিচৰ সৈতে ভিডিঅ' বনাম আপোনালোকে নটিফিকেশ্যনৰ সৈতে জানিব পাৰিব।